প্ৰথম আমাৰ চিপাঝাৰলৈ আজি আহিছোঁ আৰু মই অহা খবৰ পাই চাৰিওফালৰ পৰা হাজাৰ বিজাৰ আমাৰ শুভাকাংক্ষী সমৰ্থক দলীয় কৰ্মী এই সকলোবিলাক গোট খাইছে আৰু যিটো দৃশ্য দুমুনিচকীত হৈছে হাজাৰ বিজাৰ মানুহ গোট খাই 2000ৰ অধিক মটৰচাইকেল গোট খাই 300ৰ অধিক সৰু বৰ গাড়ী গোট খাই যেটো পৰিবেশ হৈছে এই পৰিবেশটো দেখি আসলতে আমাৰ প্ৰতিপক্ষ মানে শাসক দল তেওঁলোক সংকিত হৈছে বহুত সংকিত হৈছে আৰু তেওঁলোকে এইবিলাক খবৰ পোৱাৰ পিছতেই বৰ ষড়যন্ত্ৰমূলকভাৱে প্ৰশাসনক ব্যৱহাৰ কৰি আমাৰ যেটো প্ৰাপ্য অনুমতি আছিল আমি নিয়ম নীতিৰ ফালৰ পৰা যি এপ্লাই কৰিছিলো 13 তাৰিখৰ দিনা টকা পইচা জমা দি যি এপ্লাই কৰিছিলো আজিৰ কাৰণে সেই অনুমতিটো তেওঁলোকে বিভিন্ন অজুহাতত আমাক নিদিয়াকৈ ৰাখিলে ৰখাৰ ফলত এই হাজাৰ বিজাৰ মানুহ এইখিনি তেওঁলোকে অলপ মনত কষ্ট পাইছে যদিও তেওঁলোকে পিছত উটেবিলাকে আকৌ উজ্জীৱিত হৈছে যে এইবিলাক আমাৰ কাৰণে শুভ লক্ষণ আৰু ময়ো ভাবিছো এটো শুভ লক্ষণ কাৰণ শাসক দলে ভয় খোৱা কথাটো আমাৰ কাৰণে সঁচাকৈ শুভ লক্ষণ আৰু যেটো সমাগম যুৱ শক্তিৰ যেটো পয়োভৰ আজি ৰাইজে দেখিছে এটা সোশ্যাল মিডিয়াতো এইবিলাক আপোনালোকৰ মিডিয়া যোগেতো এইবিলাক নিশ্চয় ওলাব ভিডিঅ'বিলাকটো দেখিব এই সমাগম দেখি এই শক্তি দেখি তেওঁলোকে সঁচাকৈ ভয় খাইছে আৰু ষড়যন্ত্ৰমূলকভাৱে আমাক প্ৰাপ্য যি আমাৰ অনুমতি আমি পোৱাৰ কথা আছিল এটোৰ পৰা আমাক বঞ্চিত কৰিছে দিনক এয়া আৰম্ভণিহে আমি এয়া আৰম্ভ কৰিছো আমি থমকি ৰোৱা মানুহ নহয় আৰু ইয়াৰ পিছত আমি ইয়াতকৈ দুগুণ শক্তিশালী ৰূপত আজিটো কি দেখিছে আজি 4-5 হাজাৰ 6 হাজাৰ মানুহ হৈছে ইয়াৰ পিছত ইয়াতকৈ আৰু শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ম তেতিয়া তেওঁলোকে কি ধৰণে বাধা প্ৰদান কৰে আমি হেতু চাম বহু বছৰৰ মূৰত পুৰণা মানুহখিনি লগ পাইছে আজি অনুভূতি কেনেকুৱা আপোনাৰ মই সদায় পাই থাকো যোৱা 4 বছৰটো মই ইয়াতে ঘোৰা পকা সদায় কৰি আছো মই এনেকুৱা এটা দিন নাই যেটো দিনত মই চিপাঝাৰ সমষ্টিত উপস্থিত থকা নাই গতিকে মই সকলোকে লগ পাই থাকো এটো নতুনত্ব নাই তথাপি আজিৰ কথাটো অলপ বেলেগ আজি মই কংগ্ৰেছত যোগদান কৰাৰ পিছত আজি প্ৰথম আহিছো গতিকে আজি সকলো উৎসাহিত হোৱাটো স্বাভাৱিক স্যাৰ আজি আপোনাৰ দুমুনিচকীৰ পৰা ৰেলী কৰিব নিদিয়ে বুলি শুনিলো বিৰোধী আপোনাৰ এই মানে সংকিত নেকি মই মাত্ৰ এটুকে ক'লো যে আমি নিয়মমাফিক যেটো কৰিব লাগে যোৱা 13 তাৰিখে আমি এপ্লাই কৰিছো টকা পইচা জমা দিছো তাৰ পিছতো আজি ৰাতিপুৱা 10 বজাৰ পৰা 2:30 বজালৈ তেওঁলোকে অনুমতিৰ ফাইলটো ওৰ পৰা তোৰ পৰা ঘূৰাই পকাই এখত সহি কৰা মানুহ নাইকিয়া হৈ গ'ল কৰবাত গুচি গ'ল এটো নিশ্চয় ষড়যন্ত্ৰ কাৰণ এটো শাসক পক্ষৰ নিৰ্দেশতে কৰিছে কোনোবা আমাৰ শাসক পক্ষৰ জনপ্ৰতিনিধিৰ নিৰ্দেশত কৰিছে গতিকে এটো প্ৰশাসন এই ধৰণে ব্যৱহাৰ হোৱাটো উচিত কথা নহয় প্ৰশাসন এনেকৈ ব্যৱহাৰ হোৱা মানে গণতন্ত্ৰৰ প্ৰতি এটা তেওঁলোকৰ যে কোনো আস্থা নাই গণতন্ত্ৰৰ প্ৰতি কোনো তেওঁলোকৰ মানে গণতন্ত্ৰ যে তেওঁলোকে নিবিচাৰে এয়া স্বৈৰতন্ত্ৰ যে চলাব বিচাৰে তাৰ এইবিলাক একোটা মানে প্ৰমাণ এইবিলাক একোটা দৃষ্টান্ত যে তেওঁলোকে স্বৈৰতান্ত্ৰিকভাৱে জনসাধাৰণক শাসন কৰি পুলিচ লগাই কিবা কৰি তেওঁলোকে মাতব্বৰী কৰি ধনবল বাহুবল এইবিলাক প্ৰয়োগ কৰি তেওঁলোকে আসলতে শাসন চলাব বিচাৰে আজি কথাটো তাৰে প্ৰমাণ কাৰণ আমি সংবিধানত বিশ্বাস কৰোঁ আমি নীতি নিয়মত বিশ্বাস কৰোঁ আৰু সেই কাৰণে আমি আজি নিয়মৰ ফালৰ পৰা আমি অনুমতি বিচাৰিছিলো কিন্তু এইটো আসলতে তেওঁলোকে ভীতিগ্ৰস্ত হৈ কৰিছে বুলি মই ভাবিছো আৰু এই কথাটো পুৰণা হ'ল এতিয়া তাত মোক যি ধৰণে এলাগি কৰিলে মোৰ ওপৰত যি ধৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচিলে বা যি ধৰণে মোৰ একেবাৰে সমষ্টিৰ মানুহখিনিৰ পৰা বিচ্ছিন্ন কৰাৰ চেষ্টা কৰিলে তাৰ উত্তৰ মই দিলোঁ গতিকে তেওঁলোকে বিভিন্ন কথা কোৱাটো স্বাভাৱিক সেইবিলাক মই গুৰুত্ব দিয়া নাই সংকিত হৈছে বুলি ভাবে সংকিতটো হৈছে তেওঁলোকে এতিয়া তেওঁলোকৰ ষ্ট্ৰেটেজি চেঞ্জ কৰিব লাগিব নতুনকৈ আজি যোগদান কৰিছে নে আপোনাৰ হতে আজি বহুত আহিছে ভাৰতীয় জনতা পাৰ্টিৰ মই আজি নামবিলাক প্ৰকাশ নকৰোঁ আজি বহু যুৱ মৰ্চাৰ সক্ৰিয় কৰ্মী বুথৰ বহুত সভাপতি আজি মোৰ লগত আহিছে মই তেওঁলোকৰ নামবিলাক আজি কৈ নিদিওঁ সময়ত এইবিলাক কম আৰু বহুত আহিব ভাৰতীয় জনতা যুৱ মৰ্চাৰ বহু মোৰ এসময়ৰ সতীৰ্থ বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওপৰত যিবিলাক বুথৰ কমিটিবিলাক যে আছে তাৰে সভাপতি সম্পাদক এনেকুৱা বহু বিজেপি কৰ্মী তেওঁলোকৰ মোহভংগ হৈছে আৰু তেওঁলোকে মোৰ লগত যোগাযোগ
চলাই আছে। মই ভাবোঁ যে অহা ৩-৪ মাহৰ ভিতৰত এক বুজন সংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া কৰ্মী আমাৰ দললৈ আহিব। আজি সমষ্টি পদাৰ্পণৰ প্ৰথম দিনটোত আপুনি কি বুলি অভিহিত কৰিব? এইটো এটা ঐতিহাসিক দিন, এইটো খুব এটা ভাল দিন আৰু আজিৰ দিনটো মানে মোৰ জীৱনৰ এটা অন্যতম দিন, ভাল দিন আৰু মই এইটো লিপিবদ্ধ কৰি ৰাখিম।